নমস্কাৰ বন্ধু বান্ধৱীসকল, JNM প্ৰডাকশ্যন আমাৰ চেনেলটোলৈ আপোনালোকক প্ৰথমতে স্বাগতম জনাইছোঁ। দীপাৱলীৰ আগতীয়াকৈ বহুত শুভেচ্ছা আপোনালোকলৈ জনালোঁ আৰু আমাৰ দেৱালী উপলক্ষে এখন নতুন নাটকৰ শ্বুটিং হৈ আছে। এয়া সজাইছোঁ শ্বুটিঙৰ কাৰণে আগতীয়াকৈ আৰু আপোনালোকলৈ এখন সৰু শ্বুটিং নাট লৈ আহিব খুজিছোঁ। বম ইমান দিন ভিডিঅ' দিয়া নাছিলোঁ, ইয়াৰ পৰীক্ষা চলি আছিল, গতিকে দেৱালী উপলক্ষে 3 তাৰিখে আপোনালোকে আগবঢ়াম এই নতুন নাটকখনি, গতিকে আদৰি ল'ব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। দেৱালীৰ শুভেচ্ছা জনালোঁ আপোনালোক, চবেই ভালে থাকক। হেপী দিৱালী। হেপী দিৱালী। এয়া পিপি সিং, পিপি সিঙেও এইবাৰ আমাৰ নাটকত অভিনয় কৰিছে আৰু বহুত হেল্প কৰে, বেচেৰা বহুত ভাল ল'ৰা, গতিকে এওঁলোকৰ নাটকখন আপোনালোকে চাব। কৈ দে এবাৰ চাব বুলি। চাব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, ভাল কমেণ্ট কৰিব। এবাৰ কৰিছোঁ। নমস্কাৰ দেই এতিয়া।